guys, Sandovi to guys আজি বৰ্তমান যাব লৈছো Sandovi বৰ্তমান আমাৰ গাড়ী আহি পালে guys so Sandovi যোৱাৰ কাৰণটো হৈছে আমাৰ ভাগিছে প্ৰগ্ৰাম আজি তো মানে বহুত বছৰৰ মূৰত আজি মানে Sandovi যাম তো আপোনালোকক সকলো দেখাম তো তাত যোৱাৰ কাৰণটো হৈছে নকল মানে আমাৰ ভাগিছে প্ৰগ্ৰাম এটা আছে ওদালগুৰি ডিস্ট্ৰিক্ট ওয়েষ্টত so আপোনালোকে সকলোৱে জানে Sandovi প্লেচটো বহুত জনপ্ৰিয় ৰাভা হাছঙৰ অন্তৰ্গত বৰ্তমান বহুত মানে জনপ্ৰিয় হৈছে প্লেচটো তো আপোনালোকে যাব বহুত ভাল লাগে বুলি শুনিছো তো ফাইনালি বৰ্তমান আজি যাব লৈছো তো সকলো দেখাম আপোনালোকক ডিসক্ৰিপ্ট কৰি সকলো চাই থাকিব বৰক গাইজ ফাইনালি বৰ্তমান আমাৰ গাড়ী আহি পালে আৰু আজি দীঘলে যাত্ৰা কৰিম পুৰা Sandoviলৈকে তো আপোনালোকে সকলো চাই থাকিব আৰু ভিডিঅ'টো ধামাক হ'ব লগা আছে গাইজ তো বলক ওই ৰহিৰ কি লেখা পাপা এই গাইজ ফাইনালি বৰ্তমান আমি Sandovi যাবলৈ লৈছো আমাৰ আইসকল ফাইনালি আমাৰ মাজত ইউটিউবাৰ পালেহি হেপি জাৰ্নি আমার সিনেমা হয়েছে আজকে কেনে তোমার সেটা গুড ফাইনালি বন্ধুসকল আমি হৰাইঘাট ব্ৰিজ পাই গ'লো তো মানে এইফালে পুৰা মানে পোৱালি পৰিছে গাইজ মানে পুৰা আমাৰ এইফালে মানে তেনেকুৱা নাই চ' গুৱাহাটী মানে কথাটোৱে বেলেগ মানে পুৰা মানে ব্ৰহ্মপুত্ৰ নদীটোৱে মানে দেখা নাপায় সিমান ভাল কৰি তো বলক আৰু গাইজ আমি মানে Sandovi পাম আৰু 10 কিলোমিটাৰ মান আছে এতিয়া মানে আমি মানে চাহটা খালো চকত চাই থাকিব আৰু বেছি দূৰ নাই মানে বন্ধুসকল আমি পুৰা মানে মজা ভিউ বিলাক লৈ যাই আছো মানে ৰাভা হাছঙৰ বৰ্তমানতো এইবিলাক চব ৰাভা হাছং এলেকা পৰে আৰু বিহু গীত শুনি বৰ্তমান আমি Sandoviলৈ গৈছো তো বলক আৰু ফাইনালি বন্ধুসকল আমি আহি পালো Sandovi গাড়ী চাৰি পাৰ্কিং কৰিব লাগে আসৰে আহিছো এতিয়া তো দেখাম আৰু বলক গাইজ ফাইনালি বৰ্তমান আমি Sandovi ফেষ্টিভেল পাই গ'লো তো মানে পুৰা গাড়ী চাৰি নামিলো এতিয়া ডাইৰেক্ট ফেষ্টিভেললৈকে যাম আমি Sandovi পালোহি গাইজ আমাৰ নাচনী বাইদেউসকল শিল্পীসকল পুৰা উপস্থিত পুৰা পাৰ্কিং গাইজ পুৰা গাড়ী ফুল हमारा बैठ संतर खाम স্মৃতি কণ্ঠ ফাইনালি বৰ্তমান আমি পুৰা ফেষ্টিভেললৈ গৈছো পুৰা শিল্পীসকল পুৰা আমাৰ একদম চিনাকিব আপোনালোকে সকলোৱে আমি এতিয়া গাড়ীৰ পৰা নামি কিনে মেইন ফেষ্টিভেললৈ গৈছো চবেই একেলগে মিলি বন্ধুসকল চাই থাকিব আৰু ন পুৰা Sandovi ফেষ্টিভেলৰ পৰা মানে মেইন গেট পাই গ'লো পুৰা মানে মজা বনাইছে গাইজ পুৰা মজা নহয় একদম পুৰা তামাম মানুহ গাইজ পুৰা মানুহৰ ভিৰ হ'লে গাইজ মানে বৰ্তমান এতিয়া বাজিছে 11টা তো বলক আৰু গাইজ আমি মানে পুৰা ড্ৰেছ ল'বৰ কাৰণে ৰুম এক্সট্ৰা ল'লোঁ এতিয়া মানে পুৰা কৃষ্টি ড্ৰেছ পিন্ধিব লাগে আৰু নাচিব লাগে যাম তো সকলো দেখাব আপোনালোকক থাকিব গাইজ পুৰা আমাৰ পুৰা ফূৰ্তি পুৰা সুন্দৰ বাঁহী বজাই আছে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তো মজা ভাবি আছে ভৱিষ্যত উজ্জ্বল কামনা কৰিলো মোৰ তৰফৰ আপোনালোকে আশীৰ্বাদ কৰিব তো গাইজ ভাল লগাতে ময়ো অলপ এনে বুজাই দিলো বাৰু শুনকচোন আমি মানে কৃষ্টি প্ৰগ্ৰাম কৰিবৰ কাৰণে এতিয়া গৈ আছোঁ তো মানে যিটো আমাৰ মেলালৈ গৈ আছোঁ ফেষ্টিভেললৈ তো আপোনালোকক পুৰা ধামাকা দেখাম গাইজ আমাৰ পৰা মানে শিল্পীসকল পুৰা মানে বাদ্যযন্ত্ৰলৈ পুৰা মানে গৈছে ওদালগুৰি ডিষ্ট্ৰিক্ট ৰাভা ডিষ্ট্ৰিক্ট গ্ৰুপ আমাৰ
চানডুবি ফেষ্টিভেল আহি কেনেকা একদম পুৰা এক্সাইটেড একদম মই ভাষা নাই কি কম আৰু নাই ইমান ভাল লাগছি নহয় একদম বহুত নিমিৰা নাঙা এনেকে গাইজ এইখন আমাৰ ফেষ্টিভেলৰ মেইন গেট লাঙাবৰা তো মজা লাগিছে গেটখন লাঙামুৰা মানে গাইজ এইটো হ'ল ফেষ্টিভেলৰ মেইন মানে স্থলী বেক চাইডৰ গেট পুৰা মানে মজা কৰিছে ভাল লাগিছে গাইজ আমি মানে পুৰা আমি আহি পালো আমাৰ ছোৱালী শিল্পীসকল নৃত্য শিল্পীসকল আমাৰ ছিংগাৰ ৰাভাকৃষ্টি চম্পু হাকাচাম সিঙ্গাৰ মানে ক'লেতো নাই আহি মানে ভাল লাগছি গান লাগছি কি পাৰো বহুদিন গাওয়া নাই নো টেনশন বন্ধুসকল এয়া হৈছে কামৰূপ জিলাৰ সৰু ৰাণীৰ ৰাভাকৃষ্টি দল আপোনালোকক অকণমান আগবঢ়ালোঁ দেখাই দিছোঁ চাওক এয়া হৈছে আমাৰ ওদালগুৰি জিলাৰ ডিষ্ট্ৰিক্ট ৱাইজৰ আমাৰ ৰাভাকৃষ্টি দল বন্ধুসকল এয়া হৈছে সদৌ শিৱসাগৰৰ পৰা আহি উপস্থিত হোৱা আহোম নৃত্য দল আপোনালোকক আহোম নৃত্যৰ অলপমান দেখাই দিছোঁ বন্ধুসকল এয়া হৈছে হাজং নৃত্য সদৌ গোৱালপাৰাৰ পৰা আহি উপস্থিত হোৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰ আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে চাই ৰাখিব পাৰে শিল্পীসকল পুৰা হাজং নৃত্যৰ পুৰা মানে মুতলীয়া হৈ গৈছে গাইজ পুৰা মানে মনোৰঞ্জনৰ পৰা নাচি আছে পুৰা মজা লাগিছে গাইজ হয় এই বেখেৰে লাগিছে ৰে ফেষ্টিভেল ৰিবি মানে নিমি নেমতা জনা আজি চানডুবিত আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভাগৰ লাগিছে এতিয়া কি নাচিব ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব মানে আৰু অলপমান পুৰা ধামাকা হ'ব লগা আছে ব্লগটো চাই থাকিব যে পৰিৱেশ একদম পুৰা মজা বন্ধুসকল সেয়া হৈছে কামৰূপ জিলাৰ বগেৰাজ্যৰ বগেজাৰ নৃত্য ইয়াকো আপোনালোকৰ মাজত অলপ আগবঢ়ালোঁ মানে নৃত্যটো চাই বহুত ভাল লাগে সুন্দৰ নৃত্য আপোনালোকেও উপভোগ কৰিব আমাৰ মানে কৃষ্টি নাচা হৈ গ'ল পুৰা এতিয়া মানে অলপমান বেলেগ জেগাত যাব ওলাইছোঁ তো চাই থাকিব আপোনালোকে বলক বৰ্তমান আহিছোঁ খাদ্য সম্ভাৰ সিফালে আহিছোঁ মানে সামগ্ৰী তো আপোনালোকৰ পুৰা চাই থাকিব একেলগে যাৰ ক'ত চাবা কি খাবি চিন্ময় বাকাকা আৰু নাৰং আঁতৰ চানো চকো খাবি বাকাকা জাতি চকো আৰু নাং আঁতৰ চানো কি খাবি তো কাকা লোকেল গাহৰি তো কাকা আমাৰ টুবাই বামচিকালি কিছেৰ কা চকটোৱে সেইকাৰণে গেছ আমাৰ হয়তো তো বাকাকা বিশেষকৈ মই জোঙাটো খাই থবলৈ মন যায় জোঙা guys rung grama tangan rung chau be oh sima bera pakai tangan nita atau nita atau ayo du blog dong ikre mo bina jang chau
ইয়াত আছে থলুৱা ধাৱা আৰু এইটো আছে ৰাভা ধাৱা থলুৱা খাদ্য ঐ কোন তো বন্ধুসকল এয়া হৈছে চান্দবী বিল মানে আমি নাৱত উঠিম বুলি ভাবিছিলোঁ বিশেষ কিবা এটা কাৰণত উঠা নহ'ল তো আপোনালোকক মজা এটা ভিউ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব আছে চান্দবী বিল মানে পুরো মানে বর্তমান ফেমাস বিল বর্তমান রাভা চহর অন্তর্গত এটি বহুত বৃহত্তৰ বিল চান্দবিয়া তো আপোনালোকে এবাৰ বহুত ভাল লাগে তো মানে অকমান ফটোশ্বুট কৰি আছো চাই থাকিব আপোনালোকে গাইস মানে আমাৰ চিনেমা পুরো ফটো উঠাত ব্যস্ত আৰু এইফালে বিল বন্ধুসকল আমি মানে এতিয়া আহিছোঁ বস্ত্ৰ মেলালৈ মানে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছবিলাক চাব লাগে আৰু কিছুমান মানে বস্তু ল'ম বুলি ভাবিছোঁ তো আপোনালোকক অকণমান দেখাই দিওঁ চ' বন্ধুসকল আমাৰ মানে এতিয়া বন্ধু এজনে ৰিফাণ্ড এজন ল'ব মানে ভনীয়েকৰ কাৰণে তো অকণমান মানে চাই দিছোঁ তো আপোনালোকে অলপ আমাৰ ৰাভা ট্ৰেডিশ্যনেলবিলাক চাওক আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছবিলাক চাইছোঁ তো আপোনালোকক অকণমান দেখাম আমাৰ মানে জনগোষ্ঠীয় ট্ৰেডিশ্যনেলবিলাকতো আপোনালোকক চাই থাকিব মজা লাগিব পুরা একদম রিফান্ড লৈ আছে গাইস পুরা রং বিরঙের রাভা ট্রেডিশনাল ড্রেস মজা গাইস কিবা টাইম মিলাই লওক কিবা অলপ কমাই দিয়ক গাইস বৰ্তমান ৰিফান্ড লৈছোঁ এখন কেনেকুৱা লাগিছে কমেণ্টটো জনাব ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ গাইস পুৰা মজা So guys, আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু বেছি দীঘলীয়া নকৰোঁ বৰ্তমান আমি ঘৰলৈ যাত্ৰা কৰিম আৰু বেছি সময় নাই তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সকলো লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আমাৰ চেনেলটো নতুনকৈ আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম পুনৰবাৰ লগ পোৱাৰ আশাৰে বাই বাই